কৃষ্ণ কৃষ্ণ হে প্ৰভু আজি মাঘৰ বিহুৰ দিনাখনি আমি মেজি ভাগ জ্বলাইছোঁ। এই মেজি ভাগ আমি পৰম্পৰা অনুযায়ী আমি মেজি ভাগ জ্বলাইছোঁ। এই মেজি ভাগ জ্বলাওঁতে হয়তো আমাৰ নিশ্চয় অপৰাধ হৈ যাব পৰা হ'ব। অপৰাধ প্ৰভু ভগৱন্তই নিজ গুণে মাৰ্জনা কৰিব আৰু এই মাঘৰ বিহুতেই যাতে সকলো অপায় অমংগল যাতে দূৰ হয়, প্ৰভু ভগৱন্তই কৃপা কৰিব। প্ৰভু ভগৱন্তই কৃপা কৰি সংগত বাঢ়ি জ্বলাই দিয়ে। কৃষ্ণ কৰ কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ ৰাম কেমেৰা বন্ধ কৰি দিওঁ। আমাৰ গোটেই ঘৰ পৰিয়ালে 2023 চনৰ আজি মেজি জ্বলাইছোঁ। আমাৰ গোটেই সম্পূৰ্ণ পৰিয়াল, এইটো আমাৰ সম্পূৰ্ণ পৰিয়াল। আপোনালোকে দেখিছে আজিকালি যিহেতু খৰি মাৰি বৰ আকাল, সেইটো কাৰণে সৰু মেজি এটা হ'লেও আমি পৰম্পৰা এটা ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। দেখিছোঁ কি সুন্দৰকৈ এটা মেজি জ্বলি আছে। এই আপোনালোকে দেখিছে আমাৰ জান বাই আছে, আমাৰ এডিটৰ ছাৰ আছে, শংকৰদেৱ তেখেতৰ সহযোগী, আৰু এখেত মাক আছে। মই ধুনীয়াকৈ দেখুৱাইছোঁ। আৰু ইয়াৰ পাছত মই যিহেতু নিজে ভিডিঅ' কৰি আছোঁ, মই দেখুৱাব পৰা নাই। এতিয়া মই যাওঁ বিহু পিঠা বিহু পিঠা আৰু মেজিত পিঠা এটা খাওঁ ধুনীয়াকৈ। লগা আমাৰ ঘৰত মায়ে বহুত টেষ্টি পিঠা বনাইছে। বন্ধু বান্ধৱীসকল এই আমাৰ ঘৰতে পিঠা খাব আহিব। বাকীখিনি পাকঘৰত হ'ব, পাকঘৰত। আৰে মই গাখীৰ আছে নহয়।